তো গাইজ মানে আমি চালুক পথাৰ গৈ আছোঁ আৰু কোন কোন গৈছে দেখাই দে আমাৰ কেমেৰামেন দেখা কেমেৰামেন মই অঁ তো এতিয়া মই চাইকেল চলাই আছোঁ সেইকাৰণে ভিডিঅ'টো তাই ষ্টাৰ্ট কৰিছে লাষ্টে সেয়াই আৰু আমি এতিয়া গৈ আছোঁ চালুক পথাৰ আৰু দুজনী আগপিনৰ পৰা কৈ আছে আপোনাৰ কেমেৰা নথোৱাৰ কাৰণে গম পাইছে গাইজ কেনেকুৱা গালি দি আছে অকণমান আগত গ'লে দেখাব পাৰিম গৈ আছোঁ আমি আকৌ আমাৰ পেডেল মৰা স্কুটি গৈ আছোঁ গাইজ তো গাইজ চালুক পথাৰ গৈ আছোঁ আপোনালোকৰ খবৰ খাতিবোৰ কেনেকুৱা জনাব আমাৰতো ভালেই সেইকাৰণে ঘূৰি আছোঁ কালি একদম শেষ হৈ গ'ল আজি পূৰা ঘূৰিছোঁ এইটো আমি এতিয়া বৰ্তমান আছোঁ জনতা পথাৰ হৈ আহিছোঁ আজি গাইজ তো ঘৰটো ভাবিছোঁ বনাই আছোঁ তো চাই থাকিব আমাৰ আৰু সেইপিনে আগপিনে জিমা বাইদেউ অঞ্জলি মেডাম গৈ আছে আমাৰ হীৰা বাইদেউ এয়া বাইদেউ এয়াই আৰু চাই থাকক বাকী এইপিনে খেতি কৰিছে খেতিবোৰ দেখাই দিয়ে জনতা পথাৰৰ খেতি কচু মাজে মাজে আকৌ আছে তামোল পুলি কলগছ আছে আৰু কি আছে বিলাহী আছে ৰঙালাও আছে সেইবোৰ মাজে মাজে চবেই আছে মানে মেজিও আছে এৰাপাতটো খেতি নহয় মানে ভিউটো মজা মানে ধুনীয়া লাগিছে কিবা মুকলি চবখিনি মানে সেইকাৰণে ভাল লাগিছে আৰু ৰাস্তাটো কিবা এটা ভাল লাগিছে যাবলৈ আৰু এনেকুৱা পিছপৰা মানে এনেকুৱা ৰাস্তা হ'লে ভাল তো গাইজ এতিয়া আমি জনতা পথাৰ পাৰ হৈ আহি পালোঁ নৱপুৰ এইডোখৰ নৱপুৰ বুলি কয় মানে সেয়াই আৰু গাইজ এতিয়া আমি পালোঁ বৰ্তমান ধূপগুৰি তো এতিয়া আমি বৰ্তমান ধূপগুৰি পাইছোঁ তো এতিয়া গৈ আছোঁ আৰু বহুতডোখৰ আছে যাবলৈ তো ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই গৈ থাকক গাইজ এতিয়া গৈ আছোঁ আৰু আমি পামগৈ আৰু বেছি দূৰ নাই এতিয়া আহি পালোঁহি কাছখোৱা বুলি কয় দেখোন তো ফাইনেলি গাইজ আমি আহি পাই গ'লোহি আমাৰ জিমা বাইদেউৰ ঘৰত বুলিয়ে ক'ব লাগিব জিমা বাইদেউৰ ছেকেণ্ড ঘৰত ব্লগত আছে নহয় বহুত তো গাইজ আমি আহি পিনে এয়া দিছে নহয় ফেনৰ হাৱা লৈছে এনেকুৱা গৰম ইমান দূৰ হৈ আনিছে বাৰু নাই কেলৈ অনা নাই এই আনিছে তো গাইজ মানে এই আনিছে বহুত দূৰ হৈ আনিছে এইপিনে কি জেগা পাৰ হৈ আহিছে গম পাই নাই প্ৰথম আমাৰ নাজান পাৰ হৈছে তাৰপিছতে জনতা পথাৰ তাৰপিছতে নৱপুৰ নৱপুৰটো আছেই নৱপুৰ 4-5টামান জেগা পাৰ হৈ আনিছে তাই ইমান দূৰ 3 ঘণ্টা লাগিছে 3 ঘণ্টা লাগিছিলে ন 3 ঘণ্টা লাগিছে গাই গম পাই এই কিটো নেকি ঠিকছে এতিয়া আহিবা আমাৰ ঘৰত শিকিব মই যাওঁতে কেই ঘণ্টা লাগে নহ'লে কচোন 20 মিনিটো নালাগে নহ'লে 15 মিনিট লাগে তেনেহ'লে গাইজ সেইটোৱে কথা এতিয়া আমি হাৱা খাইছোঁ আৰু চাহপানী খাবলৈ খাম তো গাইজ এয়া আমি চাহ খাই আছোঁ ৰুটি এইপিনে বিলাহী আলু ভাজি এইটো কি পকৰি এইটো পকৰি আৰু এটা লাল চাহ মই ভালে পালোঁ লাল চাহ দিছোঁ তো গাইজ আমি খাই আছোঁ নহয় মোকতো যিদিনা খাই লওঁ ফুলি গৈছে তো গাইজ আমাৰ চাহ তাহ খাই মেলি অলৰেডি হৈ গ'ল এতিয়া অকণমান যাব লাগে এতিয়া মানে অকণমান বহোঁ 5 মিনিটমান বহোঁ তাৰপিছতে যামগৈ আৰু বহুত দেৰি হ'ল ঘৰত গালি দিব 3 ঘণ্টা লাগিছে আহিবলৈ এতিয়া যাওঁতে আকৌ 3 ঘণ্টা লাগিব সেইকাৰণে যামগৈ আৰু এতিয়া তো ভিডিঅ'টো চাই থাকি গাইজ আমি এতিয়া ঘৰলৈ যাওঁ হৈ গ'ল ন হৈ গ'ল আমাৰ ফটো মাৰিছে নি ভিডিঅ' তো গাইজ আমি এতিয়া ঘৰলৈ যাওঁগৈ বহুত দেৰি হৈ গ'ল এতিয়া কেইটা বাজিলে চাচোন 2:14 হ'ল বোলে তো বহুত দেৰি হৈ গ'ল ঘৰ যাওঁতে আৰু 1 ঘণ্টা 2 ঘণ্টা লাগিব তো সেইকাৰণে গাইজ আমি গৈ থাকোঁ বেলেগ ৰাস্তাইদি যাব লাগিব তো ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো চাই কেনেকুৱা পাই জনাব দেই গাইজ আমাৰ নতুন চেনেল হয় যেনিবা সেইকাৰণে ছাপোৰ্ট কৰিব আৰু এতিয়া আমি ঘৰলৈ বুলি গৈ থাকোঁ চাৰিজনী তো গাইজ আমি গৈ আছোঁ চাব পাৰে আমাৰ পথকেইটা কেনেকুৱা এইপিনে আমাৰ ৰণমণি বাইদেৱে চাইকেল চলাই আছে মোক ডাবল খাই লৈ গৈছে মোক নেদেখাওঁ আৰু এইপিনে চাব পাৰে ৰণমণি
তো গাইজ আমি বৰ্তমান ঘৰলৈ গৈ আছোঁ আৰু ইয়াক ছাবস্ক্ৰাইব কৰিব দি দিছিলোঁ কৰিলে নে নাজানো তো গাইজ আপোনালোকে মোৰ ভিডিঅ' চালে মানে ভিউজবোৰ আহে কিন্তু আপোনালোকে ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব দেই গাইজ তো সেয়াই আমি গৈ মতাকে উঠিছে দেখিছে নাই মই উঠি আছোঁ অকলকে আমি মতাকে উঠি গৈ আছোঁ দেখালোঁ তই চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব দেখি হ'ব আৰু হাতীগড় গাঁও তই এখন আছে হাতীগড় গাঁও মই আহি ফাইনেলি ঘৰত পাই গ'লোঁ আহি পিনে মুখ চুখ ধুই কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ তাৰপিছতে আৰু যি মাহঁতি ৰণমণিহঁতি চব ঘূৰা ঘূৰি গ'ল মই আহিলোঁ তো আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে যদি ভাল লাগিলে চাই তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই